কন্ডিশন চাক কি চিলচিলা হৈ আছে। এ2 Pro মাত্ৰ 1500 টকা। এন্ড্ৰইড ফোন 1500 টকাৰ পৰা পাইছে, বিন্দাছ লৈ লওক মাত্ৰ 6500 টকা। আইফোন 5s। নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু লুকষ্টাৰ। পুনৰ আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ সেকেন্ড হেণ্ড মোবাইলৰ এটা নতুন ভিডিঅ', য'ত আপোনালোকক আমি দেখুৱাম 200 টকাৰ পৰা মোবাইল আৰু কণ্ডিশ্যন চাই কিনে ক'ব দাদা মোকো লাগে এটা। সেইকাৰণে বন্ধুসকল ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে চাব। এইটো আমাৰ পাৰ্ট 3 ভিডিঅ' হয় সেকেন্ড হেণ্ড মোবাইলৰ। যদি আগৰ দুটাটো চাব বিচাৰে তেতিয়াহ'লে আমি ডিছক্ৰিপশ্যনত ভিডিঅ'টোৰ লিংক দি থৈ দিম, নহয়বা আই বটনত গৈ চাব পাৰিব। যিসকল বন্ধুৱে ভিডিঅ'টো চাই আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই বা লাইক কৰা নাই, কমেণ্ট কৰা নাই, তেখেতসকলক মই ৰিকুৱেষ্ট কৰিছোঁ লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰে যেন আমাক ছাপোৰ্ট কৰক। এনেদৰে আপোনালোকৰ মাজলৈ ভাল ভাল ভিডিঅ'বোৰ লৈ আহিব পাৰিম। আৰু বন্ধুসকল যদি কিবা সুধিব লগা থাকে তেতিয়াহ'লে কমেণ্ট বক্সত কমেণ্ট কৰক, আমি নেক্সট ভিডিঅ'ত এনচাৰ দিবলৈ চেষ্টা কৰিম। হওক আপোনালোকক মোবাইলবোৰ দেখুৱাওঁ। বৰ্তমান মোৰ হাতত আছে Vivo 71i 3GB 32GB মাত্ৰ 5500 টকা। বঢ়িয়া কণ্ডিশ্যনৰ মোবাইল, লৈ লওক 5500 টকা মাত্ৰ। Moto G5 Plus, এবাৰ ব্লেক কালাৰ আহিছে, আগত গোল্ডেন কালাৰ আহিছে। এইটো 4GB RAM 64GB, ফিংগাৰপ্ৰিণ্ট সেন্সাৰ আছে, ডুৱেল কেমেৰা, বেটাৰী এমএচ 4000, মাত্ৰ 5000 টকা। আৰু দাম কমাই দিছোঁ, 15 আগষ্ট আহি আছে সেইকাৰণে মাত্ৰ 5000 টকা। আহক বন্ধুসকল জলদি লৈ লওক, বঢ়িয়া কণ্ডিশ্যনৰ মোবাইল। তাৰপিছত আপোনালোকক দেখাই আছোঁ টেকনো স্পাৰ্ক গো, মাত্ৰ 5500 টকা। 2GB 32GB আৰু বেটাৰী এমএচ 5000, ইয়াত ৱাৰেণ্টি পাব 3 মাহ। বঢ়িয়া কণ্ডিশ্যনৰ মোবাইল, লৈ লওক। তাৰপাছত তেতিয়া দেখালোৱে এইটো চিলভাৰ কালাৰ Motorola E3 Power, এইবাৰ ষ্টকত আহিছে 2 পিচ, যাক লাগে জলদি আহি যাওক, মাত্ৰ 36 মানে 3700 টকা। আহক, এইটো ষ্টক একদম কম থাকে। আহি যাওক 2GB RAM 16GB, AMOLED ডিছপ্লে লাগি আছে, ডলবি সাউণ্ড মস্ত। আহা লৈ লওক বন্ধুসকল, ইয়াৰ ষ্টক একদম নাথাকে, মানে লিমিটেড ষ্টক আছে। আহক লৈ লওক। তাৰপিছত আপোনালোকক আইফোন দেখাই আছোঁ, আইফোন 5s মাত্ৰ 6500 টকা। আহি যাওক, একদম গুড কণ্ডিশ্যনত, 3 মাহ ৱাৰেণ্টি পাব, লগত চাৰ্জাৰ পাব, বিন্দাছ লৈ লওক মাত্ৰ 6500 টকা। আইফোন 5s। তাৰপিছত আপোনালোকক মই দেখাই আছোঁ মটৰে আৰু এটা মোবাইল Moto G4 Play 2GB RAM 16GB মাত্ৰ 3700 টকা। আহক বন্ধুসকল লৈ লওক, হোৱাইট কালাৰৰ আছে আৰু ব্লেক কালাৰৰ আছে, আপোনাক যি লাগে আহি কিনে লৈ লওক। তাত Asus এইটো 4500 টকা। বন্ধুসকল তেতিয়া ভিডিঅ'টোত আপোনালোকক কৈছিলোঁ 200 টকাৰ পৰা মোবাইল পাব। আহক বন্ধুসকল 200 টকাত আপোনালোকক মোবাইলবোৰ দেখুৱাওঁ। 200 টকাত লাভা J1 Josh মাত্ৰ 200 টকা। তাৰপাছত এইটো ল'ব পাৰে 200 টকা। চেমচাঙৰ ডিউচ 200 টকা। তাৰপিছত এইটো আপোনাৰ জিঅ' মোবাইল ফোন মাত্ৰ 500 টকা। তাৰপিছত এইবোৰ 200 টকা। তাৰপিছত আপোনালোকক চেমচাঙৰ দেখাওঁ, চেমচাং J5 Pro মাত্ৰ 5500 টকা, 4GB RAM 64। Vivo 81, এইটো 5500 টকা। কণ্ডিশ্যন চাক কি চিলচিলা হৈ আছে। J2 Pro মাত্ৰ 1500 টকা। এণ্ড্ৰইড ফোন 1500 টকাৰ পৰা পাইছে। ইয়াৰ আগৰ ভিডিঅ'টোত 3700 টকাৰ পৰা আহিছিল, এতিয়া আৰু কম আছে ষ্টক। আহি যাওক, মাত্ৰ লৈ লওক 1500 টকা। Nokia 3.1 Plus, ফিংগাৰপ্ৰিণ্ট সেন্সাৰ আছে, বঢ়িয়া কণ্ডিশ্যনৰ মোবাইল। চাওক ডাক চাক একো নাই, মাত্ৰ 5500 টকা। Y1 মাত্ৰ 5500 টকা, 4GB RAM, বিন্দাছ। আহক। আৰু বন্ধুসকল ভিডিঅ'টো যদি চাই ভাল পাইছে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। বন্ধুসকল যদি কিবা সুধিব লগা থাকে তেতিয়াহ'লে কমেণ্ট বক্সত সোধক, আমি নেক্সট ভিডিঅ'টোত এনচাৰ দিবলৈ চেষ্টা কৰিম। আৰু বন্ধুসকল আমাক এনেদৰে ছাপোৰ্ট কৰি যাই থাকক। ধন্যবাদ।